মই কেবিচি নামৰ কেবিচি জুনিয়ৰ্ছ নামৰ শ্ব' এটা তাত মই চেষ্টা কৰিছিলোঁ যাবলৈ জুনিয়ৰ্ছত তাত মই চিলেক্ট হৈছিলোঁ তাৰপিছত মই মুম্বাইলৈকে গৈছিলোঁ মোক কল আহিছিলে যে মই তালৈকে যাব লাগিব বুলি যোৱাৰ সময়ত যিহেতু আমাৰ ইয়াত জুবিন দাৰ কথাষাৰ লৈ পিনে বহুত হুলস্থুল চলি আছিলে আমাৰ অসমবাসী বহুত দুখিত আছিলোঁ তো সেইবাবে মই ভাবিলোঁ যে মই জুবিন দাক মোৰ লগত লৈ যাওঁ যিহেতু মই জুবিন দাৰ ডাঙৰ এগৰাকী অনুৰাগী চ' মই লৈ গৈছিলোঁ তাৰপিছত মোৰ চিলেকশ্যন হৈ যোৱাৰ পাছত যেতিয়া মই ফাষ্টেষ্ট ফিংগাৰ গ্ৰাউণ্ড অডিশ্যনৰ পিছত যেতিয়া মোৰ চিলেকশ্যন হৈ গৈছিলে ফাষ্টেষ্ট ফিংগাৰ ফাৰ্ষ্ট ৰাউণ্ডৰ কাৰণে মই খেলিছিলোঁ তাৰপিছত বিশেষ কাৰণত মানে শ্ব'টো ড্ৰপ দি দিয়া হ'ল তেখেতসকলে ক'লে যে এজন চেলিব্ৰিটি আহিছে চ' শ্ব'টো কণ্টিনিউ কৰিব নোৱাৰিলে বুলি যিহেতু আমাৰ শ্ব'টো 3 দিন আছিলে ছেকেণ্ড ডে'তে আমাৰ মানে কেঞ্চেল কৰাই দিবলগীয়া হ'ল মই ইম'চনেল হৈছিলোঁ যিহেতু অলৰেডি মোৰ জুবিন দাৰ কথাষাৰ লৈ পিনে অলৰেডি মনত ইমান বেয়া লাগি আছিলে তাৰপিছত যেতিয়া ইমান 10জন আমি চিলেক্ট হৈছিলোঁ 50 লাখ ষ্টুডেণ্টছৰ মাজত তাৰপিছত যেতিয়া 50 লাখ ষ্টুডেণ্টছ আছিলে তাৰ মাজত আমি 10জন চিলেক্ট হোৱাৰ পাছত কাৰো লগত সেনেকৈ বি ছাৰৰ ফটো মৰা নহ'ল কিন্তু যেতিয়া মই অসমৰ পৰা আহিছোঁ বুলি ছাৰে গম পালে মই অসমৰ পৰা ফুলাম গামোচা আৰু চাহপাত লৈ গৈছিলোঁ ছাৰক মই সেইখিনি দিলোঁ ছাৰে স্বীকাৰ কৰিলে তাৰপিছত ফটোখন চাই পিনে ছাৰে ক'লে জুবিন তাত চব যিমান মানুহ আছিলে অডিয়েঞ্চে ষ্টেণ্ড হৈ দিলে চবে থিয় হৈ দিলে জুবিন দাক চাই পিনে তেখেতসকলে জুবিন দা বুলি চিনি পালে তেখেতসকলে চবে তাৰপিছত ছাৰে ক'লে এক্সট্ৰাকৈ পেন এটা অনোৱালে টিমক ৰিকুৱেষ্ট কৰি ছাৰে ইয়াত নিজে চাইন এটা দিলে যে ছাৰে ক'লে কি এইটো তুমি ভালকৈ ৰাখি দিবা ইয়ে আপ আচ্ছে চে ৰাখ দিনা বেটা কৈ পিনে মোক এনেকৈ দিলে আৰু মোৰ অলৰেডি যিহেতু মোৰ মনটো বেয়া লাগি আছিলে তাৰপিছত মই চাইনটো পাই পিনে ভাল লাগিলে যে ইমান ডাঙৰ চেলিব্ৰিটি এজনে দিছে যিহেতু জুবিন দাৰ সমান নহ'লেও মোৰ ভাল লাগিলে যিহেতু জুবিন দা আমাৰ অসমবাসীৰ কাৰণে ইমান ইম্পৰ্টেণ্ট হয় চ' মই আহিলোঁ তাৰপিছত ধন্যবাদ মই ছিনিয়ৰটোত যাবলৈও চেষ্টা কৰি আছোঁ যিহেতু 18 ইয়াৰ্ছ হোৱাৰ পাছত আমি ছিনিয়ৰটোত যাব পাৰোঁ মই বিচাৰোঁ সকলোৱে মোক এনেদৰে মৰম দিয়ক আশীৰ্বাদ দিয়ক যাতে মই ছিনিয়ৰটোত গৈ পিনে তাত চিলেক্ট হৈ পিনে ছাৰৰ লগত হট ছিটত বহি আহি পিনে খেলিবলৈ পাৰোঁ অসমবাসীক গৌৰৱিত কৰিবলৈ পাৰোঁ ধন্যবাদ